হেল্ল' ফ্ৰেণ্ডছ, আহি গ'লো আজি আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ আগত এনেকুৱা এটা কোম্পানীৰ কথা ক'ম, যোনটো কোম্পানীয়ে বৰ্তমান সময়ত বহুতৰে জীৱন সলনি কৰিছে আৰু যথেষ্ট পৰিমাণে পইচা দিছে। মই আপোনালোকৰ আগত গেৰাণ্টি দি ক'ব পাৰোঁ যে আপোনালোকে যদি এইটো কোম্পানীত অলপমান কষ্ট কৰে, তেতিয়াহ'লে 100% সফল হ'ব পাৰিব। কিয়নো ময়ো ইয়াত কাম কৰি যথেষ্ট পৰিমাণে পইচা ইনকাম কৰিবলৈ সক্ষম হৈছোঁ। মই আপোনালোকৰ আগৰ পৰা ফ্ৰেণ্ডছ ছাবস্ক্ৰাইবো নিবিচাৰোঁ, লাইকো নিবিচাৰোঁ। যদি আপোনালোকে আগলৈ এনেকুৱা ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰিব পাৰে, সেইটো আপোনালোকৰ নিজৰ কথা। কিন্তু আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চাব, কিয়নো এই ভিডিঅ'টোৱে বহুতৰে জীৱন সলনি কৰিব। এইটো মই আপোনালোকৰ আগত ৰিকুৱেষ্ট কৰিছোঁ। বন্ধু বান্ধৱীসকল, এইটো এটা হৈছে এডভাৰটাইজ চোৱা কোম্পানী হয়। ৰ'ব, মই আপোনালোকৰ আগত ভালকৈ বুজাই দিছোঁ। এইটো কোম্পানীত আপোনালোকে এডভাৰটাইজ চাব লাগে। মানে এই এড চোৱাৰ দুটা পাৰ্ট থাকিব। এটা হৈছে ফ্ৰী টাস্ক, এটা হৈছে এক্টিভ টাস্ক। ফ্ৰী টাস্কত আপোনালোকে 12টা এডভাৰটাইজ চাব লাগে আৰু এক্টিভ টাস্কতো আপোনালোকে 12টা এডভাৰটাইজ চাব লাগে। অৰ্থাৎ ফ্ৰী টাস্কত 12টা এডভাৰটাইজ চোৱাৰ কাৰণে আপোনালোকে 6 টকা পাব আৰু সেই 6 টকাটোৱে ফ্লিপকাৰ্ট এমাজনৰ দৰে এইটো কোম্পানীৰ পৰা আপোনালোকে বজাৰ কৰিব পাৰিব। আৰু এক্টিভ টাস্কতো আপোনালোকে ইয়াত 12টা এডভাৰটাইজ চাব লাগে। এই 12টা এডভাৰটাইজ চোৱাৰ কাৰণে আপোনালোকে 6 টকা পাব, যোনটো আপোনালোকৰ ৱালেটত জমা হ'ব। সেইটো আপোনালোকে ৰিচাৰ্জো কৰিব পাৰে বা বেংকলৈ ট্ৰান্সফাৰ কৰিব পাৰে। মানে আপোনালোকে এদিনত ইনকাম কৰিব পাৰিব ইয়াৰ পৰা 12 টকা আৰু আপোনালোকে 1 বছৰত ইনকাম কৰিব পাৰিব 4,400 টকা। বন্ধুসকল, এতিয়া কথাটো এইটো হৈ গ'ল যে ফ্ৰী টাস্ক কৰিবৰ বাবে আপোনালোকে কোনো ধৰণৰ পইচা দিব নালাগে। আৰু এক্টিভ টাস্কত আপোনালোকে ডেইলি যে 6 টকাটো ইনকাম কৰে 12টা এডভাৰটাইজ চাই পেলাই, সেই 6 টকাটো আপোনালোকৰ ৱালেটত জমা হ'ব আৰু আপোনালোকে 124 টকা দি আইডিটো এক্টিভ কৰিব লাগিব। এবাৰ আপোনালোকে 124 টকা দি আইডিটো এক্টিভ কৰিব লাগিব আৰু আপোনালোকে ইয়াত পইচা দিব নালাগে। আৰু সেইটো আপোনালোকে 6 টকাকেতো ডেইলি আপোনালোকে পাই থাকিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে যে 124 টকা দি ইয়াত আইডিটো এক্টিভ কৰিব, ইয়াৰ জৰিয়তে আপোনালোকে যিমান মন যায় সিমান পইচা ইনকাম কৰিব পাৰিব। মানে আনলিমিটেড পইচা ইনকাম কৰিব পাৰিব। বন্ধু বান্ধৱীসকল, এটা কথা কৈ নওঁ, কিন্তু এইটো এটা সম্পূৰ্ণ লিগেল কোম্পানী হয়। এইটো কোম্পানী ইতিমধ্যে 1 বছৰ কমপ্লিট হৈ গৈছে ভাৰত চৰকাৰৰ পৰাও এইটো কোম্পানী চাৰ্টিফিকেট প্ৰদান কৰিছে। আপোনালোকেতো ডেইলি এডভাৰটাইজ চাই ইয়াৰ পৰা 12 টকাকৈ থাকিব, কিন্তু কোম্পানীয়ে কৈছে যে ইয়াত আপোনালোকে যে 12 টকাটো পাব সেইটো জাষ্ট আৰম্ভণিহে। পোনপ্ৰথমে আপোনালোকে যে ফ্ৰী টাস্কত এডভাৰটাইজ 12টা যে চাই, সেই এডভাৰটাইজ 12টা চোৱাৰ কাৰণে আপোনাক যোনজন মানুহে জইন কৰাইছিলে সেইজন মানুহে পাব 60 পইচা। আৰু এক্টিভ টাস্কত যে আপোনালোকে এডভাৰটাইজ 12টা চাই, সেই এডভাৰটাইজ 12টা চোৱাৰ কাৰণেও আপোনাক যোনজন মানুহে জইন কৰাইছিলে সেইজন মানুহে পাব 60 পইচা। অৰ্থাৎ আপুনি ফ্ৰী টাস্ক আৰু এক্টিভ টাস্কৰ এডভাৰটাইজকেইটা চোৱাৰ কাৰণে আপোনাৰ পৰা এজন মানুহে এদিনত পাব 1 টকা 20 পইচা। আপোনাক যোনজন মানুহে জইন কৰাইছিলে সেইজন মানুহে পাব সেইটো পইচা। বন্ধু বান্ধৱীসকল, আমি পোনপ্ৰথমে ফ্ৰী টাস্কৰ কথাই পাতিব পাৰোঁ। ইয়াত কোম্পানীয়ে কৈছে যে আপোনালোকে 7 নম্বৰ লেভেললৈকে পইচা ইনকাম কৰিব পাৰে। অৰ্থাৎ কোম্পানীয়ে কৈছে যে আপুনি জাষ্ট 10জন মানুহক জইন কৰাওক আৰু সেই 10জন মানুহে যদি ফ্ৰী টাস্কৰ এডভাৰটাইজ 12টা চাই, সেইজন মানুহেতো 6 টকাকৈ ইনকাম কৰিব পাৰিবই। আপুনি প্ৰত্যেকজন মানুহৰ পৰা 60 পইচাকৈ পাব। অৰ্থাৎ প্ৰথম লেভেলত 10জন মানুহক আপুনি যদি জইন কৰায়, সেই 10জন মানুহে যদি ফ্ৰী টাস্কৰ এডভাৰটাইজকেইটা চাই, তেতিয়াহ'লে আপুনি প্ৰত্যেকজন মানুহৰ পৰাই 60 পইচাকৈ ইনকাম কৰিব পাৰিব আৰু আপোনাৰ আৰ্নিং হ'ব 6 টকা। ছেকেণ্ড লেভেলত সেই 10জন মানুহে যদি 10জনকৈ জইন কৰায়, তেতিয়াহ'লে আপোনাৰ তলত মানুহ হ'ব 100জন আৰু 100জন মানুহৰ পৰা আপুনি 5%কৈ অৰ্থাৎ 30 পইচাকৈ ইনকাম কৰিব পাৰিব। তেতিয়াহ'লে আপোনাৰ আৰ্নিং হ'ব 30 টকা এদিনত। আৰু 3 নম্বৰ লেভেলত সেই 100জন মানুহে যদি 10জনকৈ জইন কৰায়, তেতিয়াহ'লে আপোনাৰ তলত মেম্বাৰ হ'ব 1000জন আৰু তেতিয়া আপুনি 30 পইচাকৈ পাব আৰু আপোনাৰ ইনকাম হ'ব এদিনত 300 টকা। বন্ধু বান্ধৱীসকল, 4 নম্বৰ লেভেলত এই 1000জন মানুহে যদি 10জনকৈ জইন কৰায়, তেতিয়াহ'লে আপোনাৰ তলত মেম্বাৰ হ'ব 10,000জন আৰু আপোনাৰ ইনকাম হ'ব 1800 টকা। আপুনি 18%কৈ পাব তেতিয়া। বন্ধু বান্ধৱীসকল, 5 নম্বৰ লেভেলত এই 10,000জন মানুহে যদি 10জনকৈ জইন কৰায়, তেতিয়াহ'লে আপোনাৰ তলত টোটেল মেম্বাৰ হ'ব 1,00,000জন আৰু আপুনি 18 পইচাকৈ পালে আপোনাৰ ইনকাম হ'ব এদিনত 18,000 টকা। 6 নম্বৰ লেভেলত এই 1,00,000জন মানুহেও যদি 10জনকৈ জইন কৰায়, তেতিয়াহ'লে 12 পইচাকৈ আপুনি পাব আৰু আপোনাৰ এদিনত ইনকাম হ'ব 1,20,000 টকা। বন্ধু বান্ধৱীসকল, 7 নম্বৰ লেভেল আৰু এইটো লেভেলৰ পিছত আপোনালোকে পইচা ইনকাম কৰিব নোৱাৰে। এই 7 নম্বৰ লেভেলত
এই 10 লাখজন মানুহে যদি 10,000 মানে 10 জনকৈ যদি জইন কৰায় তেতিয়াহ'লে আপোনাৰ তলত টোটেল মেম্বাৰ হ'ব 1 কৰোৰ জন আৰু আপুনি 6 পইচাকে ইনকম কৰিব পাৰিব আৰু আপোনাৰ এদিনত ইনকম হ'ব 6 লাখ টকা। বন্ধু বান্ধৱীসকল ইয়াত কোম্পানীয়ে কৈছে এই গোটেই আৰ্নিঙৰ ইনকমটো প্লাছ কৰি টোটেল আপোনালোকৰ এদিনত আৰ্নিং হ'বগৈ টোটেল পইণ্টছ বুলি আছে ইয়াত আপোনালোকে চাই লওক। ইয়াত আপোনালোকৰ এদিনত ইনকম হ'ব 7,40,136 টকা এদিনত আৰু কোম্পানীয়ে কৈছে যে ইয়াৰ যদি আপোনালোকে 50% এচিভ কৰিব পাৰে তেতিয়াহ'লে এদিনত আপোনালোকৰ ইনকম হ'ব 3,70,068 টকা আৰু ইয়াৰ আপোনালোকে 10% যদি ইয়াৰ পৰা এচিভ কৰিব পাৰে তেতিয়াহ'লে এদিনত আপোনালোকৰ ইনকম হ'ব 74,013 টকা আৰু মই কৈছোঁ যে ইয়াৰ আপোনালোকে 10% নালাগে 5% যদি ইনকম কৰে তেতিয়াহ'লে আপোনালোকৰ এদিনত ইনকম হ'বগৈ 37,000 টকা। 5%ও নালাগে আপোনালোকে যদি ইয়াৰ 1%টো এচিভ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ এদিনত ইনকম হ'বগৈ প্ৰায় 7,000 মান টকা আপোনালোকৰ এদিনত ইনকম হ'ব। 1%টো নালাগে যদি আপোনালোকে 0.50%টো এচিভ কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ এদিনত ইনকম হ'বগৈ প্ৰায় আপোনালোকৰ 3,500 টকা। বন্ধু বান্ধৱীসকল কোম্পানীয়ে দ্বিতীয় আৰ্নিংটোৰ কথা কৈছে যে এক্টিভ টাস্কৰ আৰ্নিংটোৰ কথা, যোনটো আৰ্নিঙত আপোনালোকে ফ্ৰী টাস্কৰ দৰে সমানেই পইচা ইনকম কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে যদি 124 টকা দি জইন হয় তেতিয়াহ'লে আপোনালোকৰ ডেইলিটো 6 টকাকৈ পাবই। আপোনালোকৰ 20 দিনমানতে 124 টকাটো ওলাইয়ে যাব ফ্ৰেণ্ডছ আৰু আপোনালোকে 60 পইচাটো চাওক, একো ডাঙৰ কথা নহয়। 60 পইচাৰ পৰা আপোনালোকে 6 লাখলৈকে এদিনত ইনকম কৰিব পাৰে। বন্ধু বান্ধৱীসকল 3 নম্বৰ লেভেলত কোম্পানীয়ে কৈছে যে আপোনাৰ তলত যদি 10 জন মানুহ জইন হয়, 10 জন মানুহ জইন কৰাটো একো ডাঙৰ কথা নহয়, তেতিয়াহ'লে আপুনি এখন আই কাৰ্ড পাব আৰু 124 টকাৰ এটা পিন পাব। বন্ধু বান্ধৱীসকল এই দ্বিতীয় লেভেলত আপোনাৰ যদি 100 জন মানুহ জইন হয় তেতিয়াহ'লে আপোনালোকে এটা বেগ পাব, এটা টি চাৰ্ট পাব লগত আৰু 3 নম্বৰ লেভেলত যদি আপোনালোকৰ 1000 জন মানুহ জইন হয় তেতিয়াহ'লে আপোনালোকে গোৱা ট্ৰিপ পাব 2-3 দিনৰ কাৰণে উইথ ফ্লাইট। আপোনালোকে ফ্লাইটত গোৱালৈ যাব পাৰিব 2-3 দিনৰ কাৰণে। 4 নম্বৰ লেভেলত যদি আপোনালোকৰ 10,000 জন মানুহ জইন হয় তেতিয়াহ'লে আপোনালোকে থাইলেণ্ডলৈ যাবলৈ পাৰিব বন্ধু বান্ধৱীসকল। 4-5 দিনৰ কাৰণে প্লেনত যাব পাৰিব আৰু লগত 50,000 টকা পাব। ভাবক বেলেগ কোম্পানীত ইমান সুবিধা নাই। কিন্তু 5 নম্বৰ লেভেলত যদি আপোনালোকৰ 1 লাখ জন মানুহ জইন হয় তেতিয়াহ'লে XUV 500 এখন পাব, লগতে ডুবাই টুৰ পাব 4-5 দিনৰ কাৰণে। 6 নম্বৰ লেভেলত যদি আপোনালোকৰ 10 লাখ জন মানুহ হয় তেতিয়াহ'লে অডি এখন পাব, লগতে ইণ্ডিয়া টুৰ পাব 10-11 দিনৰ কাৰণে উইথ ফ্লাইট আৰু 4 জন ফেমিলিৰ লগত লৈ আপোনালোকে গোটেই ইণ্ডিয়া ঘূৰিব পাৰিব, লগতে অডি এখন পাব। বন্ধু বান্ধৱীসকল 7 নম্বৰ লেভেলত যেতিয়া আপোনাৰ তলত 1 কোটি জন মানুহ জইন হয় তেতিয়াহ'লে আপুনি বাংলো পাব এটা 1 কৰোৰ টকাৰ আৰু ইউৰোপ টুৰ পাব উইথ ফেমিলি 4 জন পাৰ্চন লগত লৈ 24 দিনৰ কাৰণে। বন্ধু বান্ধৱীসকল তেতিয়া আপোনালোকে ভাবকচোন এইটো মানে আপোনালোকে 124 টকা দি যদি জইন হয় আপোনালোকৰ কি লছ হ'ব। 124 টকাটো আপোনালোকৰ 20-21 দিনতে ওলাইয়ে যাব। তাৰ উপৰি আপোনালোকে ইমান সুবিধা পাব। 124 টকাত যদি আপোনালোকে ৰিক্সেই ল'ব নোৱাৰে তেতিয়াহ'লেনো কি লাইফত বেলেগ ডাঙৰ বস্তুবিলাক এচিভ কৰিবলৈ সক্ষম হ'ব। বন্ধু বান্ধৱীসকল এইটো কোম্পানী আপোনালোকে ৰিচাৰ্জৰ জৰিয়তেও বহুত পইচা ইনকম কৰিব পাৰে। আপোনাৰ তলত যদি 10 জন মেম্বাৰ আছে, সেই মেম্বাৰকেইজনে যদি এমাহত 500 টকাকৈ ৰিচাৰ্জ কৰে আৰু আপুনি প্ৰত্যেকজনৰ পৰা 1%কে পাব, কমিশ্যন পাব আৰু আপোনাৰ ৱালেটত 50 টকা জমা হ'ব। আৰু দ্বিতীয় লেভেলত আপোনালোকে 100 জন যদি আপোনাৰ তলত মেম্বাৰ আছে তেতিয়াহ'লে প্ৰত্যেকজনে যদি 500 টকাকৈ ৰিচাৰ্জ কৰে আপোনালোকে 250 টকা পাব। এনেকৈ আপোনালোকে 7 নম্বৰ লেভেললৈকে বহুতো টকা ইনকম কৰিব পাৰে, মানে লাখ টকা আপোনালোকৰ ইনকম হৈ যাব 7 নম্বৰ লেভেলত। বন্ধু বান্ধৱীসকল আপোনালোকে যদি ভিডিঅ'টো মাজত ধৰি চাইছে তেতিয়াহ'লে আপোনালোকে একোৱেই বুজি নাপাব। সেইটো কাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা চাওক, তেতিয়াহে সম্পূৰ্ণ কথাখিনি আপোনালোকে গম পাব। ফ্ৰেণ্ডছ এতিয়া কথাটো হ'ল আপোনালোকে এইটো কোম্পানীত কেনেকৈ জইন কৰিব। আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে প্ৰথমতে, সেইটো লিংকত ক্লিক কৰিব। লিংকটোত ক্লিক কৰাৰ লগে লগে প্ৰথমে এটা পেজ অ'পেন হ'ব আৰু সেই পেজটোত আপোনালোকে প্ৰথমতে
নেম দি থোৱা আছে, আপোনালোকৰ নেমটো লিখিব, তাৰপিছত ইমেইল আইডিটো দিব, তাৰপিছত আপোনালোকৰ কাৰেক্ট ফোন নাম্বাৰটো দিব, যোনখন চিম ইয়াত আপোনালোকৰ লাগি আছে, তাৰপিছত আপোনালোকৰ জেণ্ডাৰটো দিব, মেল নে ফিমেল, তাৰপিছত ডেট অফ বাৰ্থটো দিব। বন্ধুসকল এটা কথা, কিন্তু আপোনালোকৰ বয়সটো 18 বছৰৰ ওপৰত হ'ব লাগিব, নহ'লে এইটো কোম্পানীত আপোনালোকে ৱৰ্ক কৰিব নোৱাৰিব। তাৰপিছত আপোনালোকৰ পিন কোডটো দিব আৰু পাছৱৰ্ডটো দিব। পাছৱৰ্ডটো আপোনালোকে যিমান পাৰে দীঘলীয়া এটা পাছৱৰ্ড দিব, শ্বৰ্ট পাছৱৰ্ড দিলে ইয়াত একচেপ্ট নকৰিব পাৰে। তাৰপিছত তলত আপোনালোকে ৰাইট ক্লিক কৰি পেলাই আপোনালোকে ছাবমিট কৰি দিব ফৰ্মখন। বন্ধুসকল ইয়াৰ পিছত আপোনালোকে গুগল প্লে ষ্ট'ৰলৈ যাব। গুগল প্লে ষ্ট'ৰলৈ ইয়াত চাৰ্চ কৰিব Ratio24 বুলি আপোনালোকে চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে প্ৰথমতে যোনটো এপ দেখিব সেইটো আপোনালোকে ইনষ্টল কৰি ল'ব। মই ইনষ্টল কৰি থৈছোঁ, সেইটো কাৰণে অ'পেন দেখাই আছে। এতিয়া বন্ধুসকল আপোনালোকে Ratio24 এপটো অ'পেন কৰি ল'ব। অ'পেন কৰি আছোঁ মই। অ'পেন কৰাৰ পিছত আপোনালোকে এনেকৈ 11 ছেকেণ্ড ইয়াত ৱেইট কৰিবলৈ আহে। নেটটো যদি ফাৰ্ষ্ট হয় তেতিয়াহ'লে ইমান টাইম ৱেইট কৰিবই নালাগে। তাৰপিছত নেক্সট মাৰি দিব আপোনালোকে। নেক্সট মৰাৰ পিছত আকৌ এনেকৈ 12 ছেকেণ্ড ৱেইট কৰিবলৈ কয়। আপোনালোকৰ যদি নেটটো ফাষ্ট থাকে তেতিয়াহ'লে 2-3 ছেকেণ্ডতে হৈ যায়। মোৰ অলপ নেটটো শ্ল', সেইটো কাৰণে দেৰি লাগিছে। তাৰপিছত আপোনালোকে যোনটো ফোন নাম্বাৰ আগত দিছিলে সেই ফোন নাম্বাৰটো দিব। এডভাৰটাইজ আহি গ'ল, আপোনালোকে চিন্তা কৰিব নালাগে, এড আহিলে ওপৰত কাটি দিব। ওপৰত আপোনালোকে লেফ্ট ছাইডৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কাটচিনটো আহে মাৰি দিব। তাৰপিছত আপোনালোকে যোনটো ফোন নাম্বাৰ আগৰ পেজটোত দিছিলে সেই ফোন নাম্বাৰটো দিব আৰু তলত পাছৱৰ্ড এটা দিব। যোনটো আগত পাছৱৰ্ডটো দিছিলে সেইটো পাছৱৰ্ড দিব। তাৰপিছত ৰিমাইণ্ডাৰ মি বুলি আছে, ইয়াত মাৰি লগ ইন কৰি দিব। লগ ইন কৰাৰ পিছত আপোনালোকে আকৌ নেক্সট আহে, নেক্সটত আপোনালোকে ক্লিক কৰি দিব। লোডিং হৈ আছে, আকৌ 12 ছেকেণ্ড ৱেইট কৰিবলৈ আহে, হৈ গ'ল। ইয়াত কেইবাটা অপশ্যন আছে। ডাছবৰ্ড গ'টো চাক, এড মানি, ৰিচাৰ্জ এণ্ড ইউটিলিটি পে'। ডাছবৰ্ড গ'টো টাস্কত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আকৌ এনেকৈ ৱেইট কৰিবলৈ আহে, আপোনালোকে ৱেইট কৰিব। তাৰপিছতে হৈ গ'ল, এতিয়া তললৈ নিব। গ'টো টাস্কত ক্লিক কৰিব আপোনালোকে। গ'টো টাস্কত ক্লিক কৰাৰ পিছত এনেকৈ 12 ছেকেণ্ড আহে, আকৌ ৱেইট কৰিব। আকৌ আপোনাৰ তলত যে দেখি আছে গ'টো টাস্ক, ইয়াত ক্লিক কৰিব লাগিব। ইয়াত আকৌ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰত এডভাৰটাইজ আহে, কাটি দিব। তাৰপিছতে গ'টো টাস্কত ক্লিক কৰিব। গ'টো টাস্কত ক্লিক কৰাৰ পিছত ডাইৰেক্ট গুগল ক্ৰমলৈ আপোনালোকক লৈ যাব পেজটোৱে। গুগল ক্ৰমলৈ লৈ যোৱাৰ পিছত তলত দুটা অপশ্যন দেখিবলৈ পাব। এডভাৰটাইজ ইয়াত কাটি দিব। কেইবাটাও অপশ্যন দেখিবলৈ পাইছে। এটা ফ্ৰী টাস্ক আছে, এক্টিভ টাস্ক আছে, আৰু আপোনালোকে কাৰোবাক জইন কৰাবলৈ হ'লে ৰেফাৰ লিংকটোত ক্লিক কৰি জইন কৰাব পাৰে। ফ্ৰী টাস্কত পোনপ্ৰথমে আপোনালোকে ক্লিক কৰিব। ফ্ৰী টাস্কত ক্লিক কৰাৰ পিছত কোম্পানী আপোনালোকৰ ইউটিউব চেনেলটো লিংকটো আহিব। তাত গৈ আপোনালোকে কোম্পানী ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ দিব। সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ কিবা প্ৰব্লেম হ'লে কোম্পানী আপোনালোকে ইউটিউব চেনেলত চাই ল'ব পাৰে। আপোনালোকে ক্লিক হিয়ৰত ক্লিক কৰিব। ক্লিক হিয়ৰত ক্লিক কৰাৰ পিছত ইউটিউবৰ যোনটো লগটো আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ডাইৰেক্ট ইউটিউব চেনেলটোলৈ লৈ যাব। ইউটিউব চেনেলটোলৈ লৈ যোৱাৰ পিছত আপোনালোকে কোম্পানীৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰাৰ লগতে আপোনালোকে বেল আইকনটো আপোনালোকে প্ৰেছ কৰি ল'ব। এইটো আপোনালোকে কৰিবই লাগিব মানে। ছাবস্ক্ৰাইব মই কৰি দিলোঁ। ছাবস্ক্ৰাইব কৰাৰ পিছত আপোনালোকে পাৰ্চনেলাইজ নহয়, আপোনালোকে অল কৰি দিব। পাৰ্চনেলাইজ কৰিছিলোঁ মই, এতিয়া অল কৰি দিম। অল কৰি দিব। তাৰপিছত আপোনালোকে বেক আহিব। মোৰ অলপ নেটটো শ্ল' আছে কাৰণে দেৰি লাগিছে। বেক আহিব। বেক অহাৰ পিছত এটা অপশ্যন দেখিবলৈ পাব ফিনিছ বুলি। ফিনিছত ক্লিক কৰিব। তাত দেখা আছে ৱেইট ফৰ ফিউ ছেকেণ্ড, অলপ টাইম ৱেইট কৰিবলৈ কৈছে, ৱেইট কৰিব। আহি আছে, নেটটো অলপ শ্ল' কাৰণে দেৰি লাগিছে। এতিয়া চাওক আপোনালোকৰ যোনটো 12টা এডভাৰটাইজ, মেইন যোনটো ইনকমৰ মানে টাস্ককেইটা আছিলে 12টা এডভাৰটাইজ, সেই 12টা এডভাৰটাইজ চাব লাগে। এইটো আহি গ'ল চাওক, ক্লিক টু ভিজিট টাস্ক। এতিয়া আপোনালোকক মই দেখাইছোঁ যে আপোনালোকে এডভাৰটাইজকেইটা চাই পেলাই কেনেকৈ এইটো পইচাটো ইনকম কৰিব পাৰিব। ফ্ৰী টাস্কতো 12টা এডভাৰটাইজ থাকে, এক্টিভ টাস্কতো 12টা এডভাৰটাইজ থাকে। আমি ফাৰ্ষ্টতে ফ্ৰী টাস্কৰ 12টা এডভাৰটাইজ চাই ল'ব লাগিব, তেতিয়াহে এক্টিভ টাস্কৰ 12টা এডভাৰটাইজ চাব পাৰিম। সেইটো কাৰণে ফ্ৰী টাস্কৰ 12টা এডভাৰটাইজ চাবলৈ ক্লিক টু ভিজিট টাস্কত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ভিজিট নাও বুলি আহে, ভিজিট নাওত ক্লিক কৰিলোঁ। ভিজিট নাওত ক্লিক কৰাৰ পিছতে প্ৰথমটো এডভাৰটাইজ আহিব 20 ছেকেণ্ডৰ।
এনেকৈ আহি আছে। বেছি টাইম নালাগে, 20 ছেকেণ্ডকৈ ৱেইট কৰিলেই হৈছে। মানে গোটেইকেইটা এডভাৰটাইজ চাবলৈ আমাৰ 15 মিনিট 20 মিনিট লাগিব। হৈ গ'ল। আকৌ ভিজিট নাওত ক্লিক কৰিলোঁ। ভিজিট নাওত ক্লিক কৰাৰ পিছত আকৌ 20 ছেকেণ্ড আহিব। 20 ছেকেণ্ড অহাৰ পিছত আমি গ' টু বেক মাৰিম। গ' বেক মাৰিম। গ' বেকত ক্লিক কৰিলোঁ। গ' বেকত ক্লিক কৰাৰ পিছত কণ্টিনিউ টু কমপ্লিট ইয়ৰ টাস্কত ক্লিক কৰিব লাগে। ইয়াত আমি ক্লিক কৰিম। তাৰপিছত তললৈ আহিম। আমি যিহেতু ফাৰ্ষ্টতে ফ্ৰী টাস্কত এডভাৰটাইজ চাইছোঁ, সেইটো কাৰণে ফ্ৰী টাস্কত ক্লিক কৰিম। ফ্ৰী টাস্কত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এটা এডভাৰটাইজ চালোঁ আমি, আৰু টোটেল পেণ্ডিং টাস্ক 11টা আছে। ক্লিক টু ভিজিট টাস্কত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত তললৈ আনিম। তললৈ অনাৰ পিছত আমি ভিজিট নাওত ক্লিক কৰিম, মানে এডভাৰটাইজটো চাবৰ কাৰণে। ভিজিট নাওত ক্লিক কৰাৰ পিছত আকৌ 20 ছেকেণ্ডৰ এডভাৰটাইজ আহিব। এনেকৈ এডভাৰটাইজ আহিলে এনেকৈ পেজটো ওপৰলৈ গৈ থাকে। এডভাৰটাইজ অহাৰ পিছত আকৌ আমি ভিজিট নাওত এতিয়া ক্লিক কৰিম। এইটো কমপ্লিট হ'লে এতিয়া আকৌ ভিজিট নাও আমি ক্লিক কৰিলোঁ। ভিজিট নাওত ক্লিক কৰাৰ পিছত 20 ছেকেণ্ড এনেকৈ ৱেইট কৰিবলৈ দিয়ে। ৱেইট কৰাৰ পিছত আমি গ' বেক মাৰিম। গ' বেক কৰিলোঁ। গ' বেক কৰাৰ পিছত কণ্টিনিউ টু কমপ্লিট ইয়ৰ টাস্কত ক্লিক কৰিব লাগে। ক্লিক কৰিম ইয়াত। ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে দেখিব আমি দুটা এডভাৰটাইজ চালোঁ, 10টা পেণ্ডিং আছে আমাৰ। তাৰ কাৰণে আমি ফ্ৰী টাস্কত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত চাওক আপোনালোকে টোটেল 12টা আছিলে, 2টা চালোঁ, 10টা পেণ্ডিং আছে। আকৌ চাবলৈ হ'লে ক্লিক টু ভিজিট টাস্কত ক্লিক কৰিব লাগিব। আৰু তাৰপিছত ভিজিট নাওত ক্লিক কৰিলে এডভাৰটাইজ আহি যাব মই দেখুৱাৰ দৰে। আৰু তেনেকৈ আপোনালোকে 12টা এডভাৰটাইজ চাই যেতিয়া আপোনালোকৰ কমপ্লিট হ'ব, তেতিয়া আপোনালোকৰ গ্ৰীণ কালাৰকৈ আহি যাব যে আপোনালোকে 6 টকা পালে ফ্ৰী টাস্কৰ পৰা। তাৰপিছত ফ্ৰী টাস্কৰ এডভাৰটাইজকেইটা চাই যেতিয়া আপোনালোকৰ কমপ্লিট হ'ব, তাৰপিছত আপোনালোকে এক্টিভ টাস্কৰ এডভাৰটাইজকেইটা চাব পাৰিব, যদিহে আপোনালোকে আইডিটো এক্টিভ কৰে। বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকে এইটো কোম্পানীত জইনিং কৰিবলৈ হ'লে ফ্ৰী টাস্ক আৰু এক্টিভ টাস্কৰ ওপৰত এটা অপশ্যন থাকে, এক্টিভ আইডি বুলি। এই আইডিটোত আপোনালোকে ক্লিক কৰিও পে' কৰি ল'ব পাৰে নিজে। 124 টকা দি পে' কৰিও আপোনালোকৰ আইডিটো এক্টিভ কৰি ল'ব পাৰে। নহ'লে আপোনালোকে ডাইৰেক্ট এক্টিভ টাস্কত যদি ক্লিক কৰে, তেতিয়াহ'লে আপোনালোকে পে' নাও বুলি আহিব। তাত আপোনালোকে ক্লিক কৰি পেলাইও আইডিটো আপোনালোকে নিজৰ এক্টিভ কৰি ল'ব পাৰে। এতিয়া চাওক, এই এক্টিভ আইডিত আমি পোনপ্ৰথমে ক্লিক কৰি ল'ম। ফ্ৰী টাস্ক আৰু এক্টিভ টাস্কৰ ওপৰতে থাকে এক্টিভ আইডি বুলি। এই এক্টিভ আইডিটো আমি ক্লিক কৰিম। এডভাৰটাইজ আহিব, কাটি দিব। কাটি দিয়াৰ পিছত আপোনালোকে ইয়াত পে' নাওত ক্লিক কৰিব। পে' নাওত ক্লিক কৰাৰ পিছত ইয়াত বিভিন্ন ধৰণৰ অপশ্যন আছে, ৱালেট, ইউজিং কাৰ্ড, UPI, নেট বেংকিং, ৱালেট, যিকোনো অপশ্যন। আপুনি ইয়াৰ পৰা যিকোনোৰ পৰা আপোনালোকে ইয়াৰ পৰা পে' কৰি ল'ব পাৰে। যদি ইয়াৰ পৰা কৰিবলৈ আপোনালোকে বেয়া পাইছে, তেতিয়াহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা ফোন নাম্বাৰ আছে। সেই ফোন নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিলেও মই আপোনালোকৰ আইডিটো এক্টিভ কৰাই দিম। আপোনালোকে চাই লওক, ইয়াত বিভিন্ন ধৰণৰ অপশ্যন আছে। নেট বেংকিং কৰিলেও ইয়াৰ পৰা আপোনালোকে পে' কৰিব পাৰে, ৱালেটৰ পৰা পাৰে, আপোনালোকে গুগল পে' আছে, ফোনপে' আছে, যিকোনো ধৰণে আপোনালোকে নিজে এইটো এক্টিভ কৰি ল'ব পাৰে। আৰু বাকীখিনিতো মই আপোনালোকক দেখাই ল'লোঁ চব। বন্ধুসকল, তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে আপোনালোকে এইটো কোম্পানীত জইনিং হ'ব, আপোনালোকৰ কেৰিয়াৰ সফল হ'ব এইটো কোম্পানীয়ে, আপোনালোকে যদি অলপমান কষ্ট কৰে। ধন্যবাদ।